नमस्कार जिमसा इष्ट यूट्यूब चैनल সকলোকে স্বাগতম জনাইছো। আজি আমি হদিয়ালৈ লাইছো। হদিয়াৰ পৰা অলপ আহিম। तालाब पालोही और अलग पिछते आमी हदिया पामगे गई आसो। एटू मंदिर सेपा टाउनर পৰা হদিয়া বুঢ়াবুঢ়ী আৰু বৰবালিলৈ ঘূৰিছো। এইটো হৈছে বৰবালি ৰাস্তা আৰু এইফালে এইটো হৈছে অপজিটৰ নিজৰাপাৰ ৰাস্তা। মোৰ যিহেতু ইয়াতে বন্ধু সকলো আছে, বান্ধৱী আছে, বহুত প্ৰিয় বন্ধু আছে, বান্ধৱী আছে। এতিয়া বন্ধু ঘৰলৈ নাযাওঁ বাৰু, বান্ধৱীসকলৰ ঘৰতহে যাম। অলপ হদিয়াত নামি বজাৰো কৰিলোঁ। হদিয়া বজাৰ বন্ধ আজি, কমলাই কেইটামান নহয়, নহ'লে আগতে বহুত ধুনীয়া বজাৰ বহে। আজি বন্ধ নেকি মোৰ সোধা নাই বিশেষ কাকো। এতিয়া আমি গৈ আছোঁ। হদিয়া পালোহি আৰু বজাৰ কৰিবলৈ লৈছোঁ। মই এতিয়া কমলা ল'বলৈ লৈছোঁ। বাইদেউ কমলা ভাগ এটা দিয়কচোন। সৰুকেইটা এটা ভাগত কিমান? কেইটা পাব ইয়াত? এতিয়া আৰু খাবলৈ চব একে হয়নে? হয় নেকি? অঁ ঠিক আছে। এয়া মই হদিয়াত পালোহি। হদিয়া চেপাত এতিয়া কমলা লৈছোঁ। এই বাইদেউজনী এতিয়া কমলা দিছে, 100 টকা কমলা লৈ যাওঁ ভাগ দুটা। খুব ধুনীয়া হেনো কমলাবোৰ খাবলৈ। ভৱানীগড় এয়া মোৰ নন্দেজনী ঘৰত পালোহি। এয়া চব খুব ধুনীয়া শাক বনাই লগাইছে। লাই শাকবোৰ ইমান ধুনীয়া হৈছে, লফাবোৰ ইমান ধুনীয়া হৈছে। লফা চব লাই লফা, বহুত ডাঙৰ তামোলনি বাৰী হয়। এয়া ধানৰ ভঁৰাল বাৰী হয় চব। লাই শাক বহুত ধুনীয়া হৈ আছে। এতিয়া আমি ঘৰলৈ উঠিছোঁ, যিহেতু চাংঘৰ ষ্টেপ উঠি গৈ আছে। এইখন গাঁওখন হয়।